আমাৰ অৱশ্যে আজি এই যিটো হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ওলাল আমাৰ গোটেই বেয়া নহয়, ভালেই বুলি ক'ব লাগিব। আমাৰ মুঠতে 104গৰাকী পৰীক্ষাৰ্থীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হৈছিলে আৰু 104গৰাকীৰ ভিতৰত আমাৰ 95গৰাকী ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হ'ল। আৰু এই 95গৰাকীৰ ভিতৰতেই আমাৰ এগৰাকী ছাত্ৰীয়ে ডিষ্টিংশ্যন পাইছে, 7গৰাকীয়ে ষ্টাৰ মাৰ্ক পাইছে আৰু 50গৰাকীয়ে সাধাৰণভাৱে আপোনাৰ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে আৰু আমাৰ 37গৰাকী ছাত্ৰ ছাত্ৰী আমাৰ দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে। গতিকে আমাৰ আজি প্ৰায় এই চতুৰ্থ পঞ্চম বছৰলৈকে আমাৰ এই ধাৰাটো অব্যাহত আছে। আমি তাৰ কাৰণে ভাল লাগিছে যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আৰু যিখিনি আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে যিখিনি কষ্ট কৰিছে তাৰ ফলাফলটো দেখুৱাব পাৰিছে আৰু ছাত্ৰ ছাত্ৰীবিলাকেও এই পৰীক্ষাত ভালদৰে এই ফলাফল দেখুৱাই তেওঁলোকেও এটা আকৌ আগৰ ফালে আগবাঢ়ি যোৱাৰ এটা আমি আশাৰ দেখিবলৈ পাইছোঁ। এখন বিদ্যালয় এটা বিশেষ যে আমাৰ ইয়াতে দুটা মিডিয়াম আছে। আমাৰ অসমীয়া মিডিয়াম 6ৰ পৰা আমাৰ দ্বাদশ শ্ৰেণীলৈকে 12লৈকে আছে আৰু বড়ো মিডিয়ামো একেধৰণে আমাৰ 6ৰ পৰা 12লৈকে আছে। এইবাৰ আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত এই 104গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত আমাৰ 21গৰাকী বড়ো মাধ্যমৰ পৰা শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিলে। এই 21গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত আমাৰ এই 11গৰাকী ছাত্ৰ ছাত্ৰীয়ে বড়ো মিডিয়ামৰ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। ইয়াৰে 2গৰাকীয়ে ষ্টাৰ মাৰ্ক পাইছে আৰু বাকী 10গৰাকী আমাৰ বিভাগত এই দ্বিতীয় বিভাগত আমাৰ উত্তীৰ্ণ হৈছে। ইয়াৰ অন্তৰালতে আমি এটা কথা মন কৰিব লাগিব যে আমি সকলোৱে জানো আমাৰ 2 নং নলবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়খন 2021 চনৰ পিছৰ পৰা আমাৰ এই স্থানীয় আমাৰ যিজন আমাৰ MLA মহাশয় মাননীয় শ্ৰী চৰণ বৰুদেৱে তেখেতে এই বিদ্যালয়খন তেখেতৰ নেতৃত্বত লয়। চৰকাৰে প্ৰতিখন বিদ্যালয়তে MLA-সকলে এখন বিদ্যালয়ৰ নেতৃত্ব দিবৰ কাৰণে লৈছিলে আৰু আমাৰ তেখেতে এইখন বিদ্যালয় লয় আৰু তেখেতৰ নেতৃত্ব লোৱাৰ পিছৰ পৰাই আৰু আমাৰ শিক্ষকসকলেও যথেষ্টখিনি ইয়াত লাগি থকাৰ কাৰণে আমাৰ এই ৰিজাল্টটো আমি পাব পাৰে বুলি আমি ভাবিছোঁ। আৰু লগতে আমাৰ এই বিদ্যালয়খনত আমাৰ এই অঞ্চলৰ যিসকল ৰাইজ আছে সকলো ক্ষেত্ৰতে তেওঁলোকে আমাক দিহা পৰামৰ্শ বা বিভিন্ন দিশত সহায় সহযোগ আগবঢ়াইছে। গতিকে এই ফলাফলৰ কাৰণে মই আমাৰ বিধায়ক মহোদয় তেখেতকো মই ফালৰ পৰা ধন্যবাদ যাচিছোঁ আৰু লগতে আমাৰ অভিভাৱকসকল, স্থানীয় ৰাইজ আৰু লগতে মোৰ একেবাৰে শ্ৰদ্ধাৰ যিসকল সহকাৰী শিক্ষক শিক্ষয়িত্ৰীসকল আছে তেখেতসকলেও নিয়মিতভাৱে মানে তেখেতৰ বিদ্যালয়ত পাঠদান কৰে। গৰম বন্ধতো আনকি তেওঁলোকে কষ্ট কৰি বিনামূলীয়াভাৱে পাঠদান কৰিছে। এই যোৱা দুবছৰ ধৰি কেইবাবছৰ ধৰি এইটো কাম কৰি আছে। তাৰ কাৰণে এই ৰিজাল্টটো হোৱা বুলি মই আশা ৰাখিছোঁ, ভাবিব পাৰিছোঁ।